নমস্কাৰ বন্ধুসকল, মই স্বপ্নালীয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। আজি মই কি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ নিশ্চয় গম পাইছে। একেবাৰে মচমচীয়া আৰু ৰসাল জেলেবি মই কেনেকৈ বনালোঁ আজি আপোনালোকক দেখুৱাম। পূজাৰ বতৰ যিহেতু মিঠাই বুলি ক'লে আমাৰ মনলৈ জেলেবি আহে নহয়নে? পূজাত আমি জেলেবি খুব খাওঁ, সেইকাৰণে জেলেবি ৰেচিপি মই লৈ আহিছোঁ। তেনেহ'লে আহক চাওঁ। প্ৰথমে মই এয়া লৈছোঁ মাটি দালি মই 1 কাপ লৈছোঁ। এইখিনিতে মই এটা কথা কওঁ, বাকলি নুগুচোৱা মাটি দালিটো পাবলৈ অলপ দিগদাৰ হয় কেতিয়াবা। যদি আপোনালোকে নাপায়ো তেনেহ'লে আপোনালোকে বাকলি থকা মাটি দালিটো ল'লেও হ'ব, কিন্তু বাকলিটো আপোনালোকে ভালকৈ আঁতৰাই ল'ব লাগিব। এই মাটি দালিখিনি মই পানীৰে 3-4 বাৰমান ধুই ল'ম আৰু ধুই লৈ এইখিনি মই তিয়াই ৰাখিম। এয়া মই পানীখিনি এনেকৈ পেলাই দিছোঁ, চাফা কৰি ধুই ল'ব লাগিব। ভালদৰে ধুই লোৱাৰ পাছত ইয়াতে মই এতিয়া পুনৰ পানী দি 3-4 ঘণ্টামানৰ কাৰণে এইখিনি মই তিয়াই ৰাখি দিম। 3-4 ঘণ্টাৰ পাছত এইখিনি পুনৰ এবাৰ ধুই লৈ এখন চেকনিত এনেকৈ চাকি ল'ব লাগিব আৰু পানীখিনি ভালদৰে নিগৰাই ল'ব লাগিব। তাৰপিছত এটা মিক্সিৰ জাৰত দালিখিনি দি ভালদৰে এটা মিহি পেষ্ট বনাই ল'ব লাগিব। ইয়াতে মই যোগ কৰি দিছোঁ 2 টেবুল চামুচ দৈ। আপোনালোকে পিচিবলৈ অসুবিধা পালে পানী অকণমান দিব পাৰিব আৰু এনেদৰে এটা একদম মিহি পেষ্ট বনাই ল'ব লাগিব। এতিয়া মই এইখিনি এটা বাতিত এনেকৈ উলিয়াই লৈছোঁ। আপোনালোকে বেটাৰটো মন কৰিব, জেলেবি বনাবৰ বাবে খুব ডাঠ নাইবা খুব পাতল বেটাৰ হ'লে জেলেবি বনাবলৈ অসুবিধা হয়। মোৰ এইখিনি ডাঠ হৈছে যথেষ্ট, সেইকাৰণে মই ইয়াতে অলপমান পানী যোগ কৰি ভালকৈ ফেটি ল'ম। জেলেবিৰ বেটাৰ আপোনালোকে যিমান ভালকৈ ফেটিব সিমানেই খুব ধুনীয়া মচমচীয়া জেলেবি হ'ব। এয়া মই এনেদৰে ভালকৈ ফেটি লৈছোঁ। প্ৰায় 7 মিনিটমান মই এইখিনি ফেটি লৈছোঁ। এইখিনি এতিয়া ফেটা হৈ গৈছে আৰু এইখিনি মই অলপ সময়ৰ কাৰণে 10-15 মিনিটৰ কাৰণে এখন ঢাকন দি ৰাখি দিম। আনফালে মই এখন কেৰাহীত চেনি লৈছোঁ 1.5 কাপ আৰু ইয়াতে মই 1 কাপ পানী দি এটা চিৰাপ ধুনীয়াকৈ বনাই ল'ম। এইখিনি এতিয়া অলপমান গৰম কৰি ল'ব লাগিব, চেনিখিনি গলিবলৈ দিব লাগিব ভালকৈ। আৰু ইয়াত মই এতিয়া অলপমান দিছোঁ কেশৰ মই দিছোঁ আধা চাহ চামুচ। আপোনালোকে ইলাচিও দিব পাৰিব, মই ইলাচি ব্যৱহাৰ কৰা নাই, নাইবা ফুড কালাৰ দিব পাৰিব ৰংটো ধুনীয়া হ'বৰ কাৰণে। এইখিনি ভালকৈ উতল আহিবলৈ দিব লাগিব। জুই বঢ়াই দি আপোনালোকে 5 মিনিটমান এইখিনি উতলাব লাগিব। এয়া দেখিছে মৌ টোপালৰ নিচিনা যেতিয়া ডাঠ হ'ব সিমানখিনিলৈকে আপোনালোকে এইখিনি উতলাই থাকিব লাগিব। এইখিনি প্ৰায় হৈ আহিছে, মই গেছ অফ কৰি দিছোঁ আৰু ইয়াতে এতিয়া নেমু অকণমান চেপি দিছোঁ। নেমু চেপি দিয়াৰ কাৰণটো হৈছে এই চেনিখিনি যাতে ঠাণ্ডা হ'লে গোট মাৰি নাযায়, সেইকাৰণে মই অকণমান নেমু চেপি দিছোঁ। মই জেলেবি বনাবৰ কাৰণে এটা পাইপিং বেগ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গাখীৰৰ প্লাষ্টিকৰ পেকেট নাইবা মিঠাতেলৰ পেকেট বা সুবিধা অনুসৰি যিয়ে পেকেট নহওক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এই বেটাৰখিনি পুনৰ মই অলপ সময় ফেটি ল'ম। এতিয়া মই ইয়াতে এইখিনি এনেকৈ দি দিম। ৰাবাৰ এডালেৰে এইফালে এনেকৈ বান্ধি দিছোঁ যাতে সুবিধা হয় বনাওঁতে, আৰু এনেকৈ কৰি দিব লাগিব যাতে এয়াৰবিলাক সোমাই নাথাকে, বনাবলৈ সুবিধা হয়। জেলেবি নহ'লে ছিগি যায় আধাতে, বনাবলৈ অসুবিধা হ'ব, সেইকাৰণে মই এনেকুৱা কৰি দিছোঁ। আৰু এতিয়া এই আগটো মই জোখত কাটি লৈছোঁ। এয়া চাওক এনেকুৱাকৈ। মই ৰিফাইন তেল লৈছোঁ, আপোনালোকে ঘিউটো বনাব পাৰে। আৰু মই তাৰ লগত 2 টেবুল চামুচমান
ঘিউ মিলাই দিছোঁ এইখিনি অলপমান গৰম হ'বলৈ দিম এতিয়া প্ৰায় গৰম হৈ আহিছে এতিয়া চাওক জেলেপি মই এনেকৈ বনাই লম তেলখিনি বহুত বেছি গৰম হ'বলৈ দিব নালাগে মধ্যমীয়া জুইত ৰাখিলে বনাবলৈ আপোনালোকৰ সুবিধা হ'ব আৰু এইখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব লাগিব বহুত বেছি জুই দিলেও ৰঙচুৱা হৈ আহিলে জেলেপিটো পিছত চেনিৰ ৰসটো নুফুমাব সেইকাৰণে জুইটো মধ্যমীয়া ৰাখিব আৰু কেইটামান মই বনাই দেখুৱাই দিছোঁ এনেকৈ একেবাৰে কম জুই হ'লেও সেমেকি যোৱাৰ নিচিনা হয় জেলেপিবিলাক সেইকাৰণে মধ্যমীয়া জুইত ৰাখিলে আপোনালোকৰ জেলেপিকেইটা খুব ধুনীয়া হ'ব এয়া ব্ৰাউন কালাৰ হৈ আহিছে এতিয়া মই চেনিৰ ৰসত এনেকৈ ডুবাই দিম ৰসখিনি ভালকৈ শুহিবলৈ এনেকৈ দিম এয়া ৰসটো লৈ ল'ব অলপ পিছতে দেখিলে খুব সহজ বনাবলৈ জেলেপি আচলতে বেটাৰটো খুব ভাল হ'লে একোৱে দিগদাৰ নাই আৰু চেনিৰ ৰসটো জোখত হ'ব লাগে এয়া দেখিছে কি সুন্দৰ একদম জুচি ক্ৰিস্পি জেলেপি ৰেডি হৈ গৈছে তেনেহলে ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু যিসকলে আজি প্ৰথম মোৰ ভিডিঅটো চাইছে সাবস্ক্ৰাইব কৰি দিব